हेलो गाइस की खबर सकलोरे आशा करिछु सकलो भाले आछे। আজি মই অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰ স্বাগতম জনাইছো। আজি মানে আমাৰ পৰিয়ালটো খানা এটা খাবলৈ লৈছে আৰু আজি বহুত দিনৰ পৰা খাম বুলি ভাবি আছিল তো সেই কাৰণে খাব পৰা নাই তো আজি সময় সুবিধা মিলিছে সেই কাৰণে আজি খাবলৈ লৈছে। তো কি আছে মানে মই আপোনালোকক দেখুৱাই আছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি খুবেই আশা কৰিছো আৰু না। আমাৰ ভণ্টিহঁতে ধুনীয়াকৈ আটা মাৰি আছে। এয়া চাওক কি পিঠা হ'ব এইটো ভণ্টি? তেল পিঠা। তেল পিঠা হ'ব ন? কি দিছে ইয়াত? নিমখ, তেল, চৌদা খাৰ ভালে হ'ব ন? আৰু ভণ্টি কি কৰি আছা তুমি? ইফালে এইটো কি পিঠা হ'ব? দুটা ডাবৰটো এটা বেলেগ হ'ব চাগে ন? এইটো পুৰা শুকান ৰুটি হ'ব ন? শুকান ৰুটি হ'ব চাগে এইটো? শুকান ৰুটি বনাম এইটো। গাইছ আমাৰ ভণ্টিয়ে ধুনীয়া শুকান ৰুটি বনাব জানে। মই আপোনালোকক দেখুৱাই আছো। ভিডিঅ'টো শেষলৈকে চাই থাকিব আকৌ দেই। আৰু ইফালে আমাৰ টিকিলা টিকিলা হাতৰ মোজা পিন্ধাই আছো। মোজা পিন্ধাই আছে তাৰ ঠাণ্ডাতে খেলি আছে ইফালে আমাৰ মা আলু বাকলি গুচাই আছে পুৰা খানাৰ কাৰণে। আজি পুৰা খাব মানে চাগে আৰু সেইকাৰণে পুৰা গুচাই আছে। ইফালে খুৰীদেউ আলু গুচাই আছো খানাৰ কাৰণে। আৰু ইফালে ভণ্টি আলু কাটি আছো। পুৰা আলুখিনি সৰু কুটিছা যে হোটেলত নিব দোকানত। আৰু খুৰীদেউহঁতে পুৰা পিঠা বেলি আছে। ইফালে চাওক এয়া ইফালে কাঁহৰ কাঁহী লৈছে আৰু ইফালে চিচা ইয়াত ধুনীয়াকৈ বনাইছে আমাৰ খুৰীদেৱে। আৰু ইফালে চাওক ভণ্টিয়ে পুৰা ধুনীয়াকৈ বনাই থৈ দিছে। এইকেইখন মানে শুকান ৰুটি হ'বতো বহুত ধুনীয়াকৈ বনাইছে। কিবা কোৱা আকৌ ভণ্টি? ভালকে বেলিব নেজানো। কাঁহৰ কাঁহী লৈ আৰু চিচালৈ বেলি আছো। আপোনালোকে যদি বেলি পোৱা নাই বেলি চাব। ভাল হয় ভালকে বেলিলে। গাইছ এতিয়া মানে খুৰাদেউ আহি পাইছেতো সেইকাৰণে পুৰা কামত লাগি গৈছে। ইফালে চাওক ইফালে তিনিটাকৈ লোকেল মুৰ্গী আছে। ইফালে ধুনীয়াকৈ গুচাই আছে আৰু ভণ্টিও গুচাব জানে। এয়া চাওক ইয়াতে মানে পানী গৰম আছেতো তাতে দি থৈ দিছে। ইয়াত ধুনীয়াকৈ মানে চৰাই নোমখিনি ধুনীয়াকৈ গুচাব পাৰিব আৰু ইয়াৰ পৰা। গাইছ আমাৰ খুৰাহঁতে এতিয়া মুৰ্গী পুৰি আছে আৰু খুৰি আছে। এয়া খোৱা মানুহ নাই পুৰিছে। একেলগে মানে পুৰি আছে আৰু আমাৰ ইফালে পুৰা মাংস কাটি আছে। চাওক গাইছ ইফালে পুৰা চেলাই আছে। ইফালে মানে পুৰা কাটি আছে। ইফালে চাওক আৰু ইফালে খুৰীদেউহঁতে পুৰা পিঠা বনাই আছে। ইয়াত তেল পিঠা পুৰা পুৰি হ'ব মানে এইটো আৰু সেয়া বহুত দিনৰ মূৰত আজি খাম আশা কৰি আছিল। আজি খাইছে। গাইছ এইফালে চাওক আমাৰ ভণ্টিয়ে কি ধুনীয়াকৈ মানে ৰুটি বনাই আছে। ইয়াত শুকান ৰুটি হয়। ইয়াত চাওক ধুনীয়াকৈ বনাইছে মানে পুৰা ফুলি গৈছে এইবিলাক। ৱাও ধুনীয়া পুৰা নাইচ মজা হৈছে আৰু দেই। এইখিনি চব ফুলা পিঠা। এইখিনি গোটেই ফুলা পিঠাই মানে যিমানখিনি বনাইছে মানে গোটেই ফুলাই আৰু ইয়াত ধুনীয়াকৈ মানে প্ৰথমত কেনেকুৱা দি লৈছে চাওক তাৰপাছত আকৌ ধুনীয়াকৈ ফুলিব মানে ফাইনেলি আমাৰ এয়া পুৰা খানা বনি গ'ল গাইছ। এয়া চাওক ইফালে পিঠা ইফালে শুকান ৰুটি আৰু ইফালে মুৰ্গী মাংস। ইফালে চাওক পুৰা কালাৰ চাওক কালাৰ বহুত ধুনীয়া হৈছে মানে ৱাও দেখি খাওঁ লাগি গৈছে আৰু এতিয়া গাইছ এয়া হৈছে আমাৰ পৰিয়ালটো। এইখিনি চাওক পুৰা মানে বহি আছে। ইফালে ধুনীয়াকৈ খানা খাই আছে। ইফালে চাওক পিঠা খাইছে। ইফালে চাওক ভাইটি ইফালে আৰু খুৰা ইফালে দাদা নবৌ গোটেইখিনি আৰু এইখিনি আমাৰ ফেমিলিটো হয় আৰু এইফালে চাওক কেনেকুৱা লাগিছে খানাটো খাই? গাইছ আমাৰ খানা খাই মেলি হৈ গ'ল এতিয়া বহুত ভাল লাগিল। গোটেইখিনি পৰিয়ালে লগ লাগি খালোঁ খানাটো বহুত ভাল লাগিল গাইছ। এতিয়া বহুত ৰাতিও হৈছে তো এতিয়া ভিডিঅ'টো ইমানতে ৰাখিছোঁ। বাই বাই।